প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আপোনাক জনাম ভাল দিন অহাৰ পূৰ্বে ভগৱানে দিয়া 7টা সংকেতৰ বিষয়ে। যি সংকেত যদি আপুনি লাভ কৰে তেন্তে আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ সুখৰ সময় সমাগত। হিন্দু ধৰ্মৰ শাস্ত্ৰত সময়ক বহুত শক্তিশালী বুলি মান্যতা দিয়া হয়। সময়ে মানুহক সুখ দুখ, লাভ লোকচান, জীৱন মৃত্যুৰ লগত পৰিচয় কৰাই দিয়ে। সময়ৰ চক্ৰৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া ভিখাৰীও ৰজা হয় আৰু ৰজাও ভিখাৰী হয়। বিশ্বাস কৰা হয় সময়ৰ বাবে মানুহে সুখ আৰু দুখৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ জীৱনত সুখৰ সময় অহাৰ আগতে আপুনি কেনেকৈ গম পাব? ভাল দিন অহাৰ পূৰ্বে আপুনি কি সংকেত পাব? যদি নাজানে আহক আজিৰ এই ভিডিঅ'টোত আমি আপোনাক সেই সংকেতৰ বিষয়ে ক'ম। যি কথা জনাৰ পিছত আপুনি আপোনাৰ জীৱনত আহিবলগীয়া পৰিৱৰ্তনৰ অনুমান কৰিব পাৰিব, যাৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক কৈছিল। নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে পৱন মটিভেশ্যনেল ইউটিউব চেনেল। হিন্দু ধৰ্মৰ গ্ৰন্থত বৰ্ণনা অনুসৰি যেতিয়া নাৰদে শ্ৰীকৃষ্ণক লগ কৰিবলৈ আহিছিল তেতিয়া নাৰদে ভগৱানক সুধিছিল, হে ভগৱান, মনুষ্যই নিজৰ জীৱনলৈ আহিবলগীয়া সুখৰ সময়খিনিৰ কথা কেনেকৈ গম পাব? তেতিয়া শ্ৰীকৃষ্ণই নাৰদক উত্তৰ দি ক'লে যে, হে দেৱৰ্ষি, মই নিজেই মানুহক সময় পৰিৱৰ্তন হোৱাৰ আগতেই পশু পক্ষী শিশুৰ দ্বাৰা সংকেত প্ৰেৰণ কৰোঁ, যিবোৰ কথা জ্ঞানী মানুহে বুজি পায় আৰু অজ্ঞানীয়ে সেয়া ধৰিব নোৱাৰে। হে দেৱৰ্ষি, সেই সংকেতসমূহৰ ভিতৰত প্ৰথম সংকেতটো হৈছে, তেতিয়া কোনো মানুহে ব্ৰহ্ম মুহূৰ্তত সাৰ পায়, তেওঁৰ মনত ঈশ্বৰৰ স্মৰণ হয় বা তেওঁক কোনোবাই পথ প্ৰদৰ্শন কৰি থকা অনুভৱ হয়। তেনে ব্যক্তিয়ে বুজি পোৱা উচিত আহি থকা সময়ত তেওঁৰ ভাগ্যৰ দুৱাৰ খোল খাব, উন্নতিৰ পথ মুকলি হ'ব। তেনে সময়ত মই নিজেই সেই মনুষ্যৰ সহায় কৰোঁ। দ্বিতীয়টো সংকেত, হে ব্ৰহ্মপুত্ৰ, যেতিয়া কোনো মানুহে আনন্দত থাকিবলৈ লয় বা তেওঁৰ মুখত হাঁহিয়ে দেখা দিয়ে আৰু তেওঁৰ নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়া তেওঁৰ জীৱনলৈ সুখৰ বৰষুণ হ'বলৈ ধৰে। তেনেকুৱা মানুহে যেতিয়া কিবা বস্তুৰ আশা কৰে তেওঁ আশা কৰাতকৈ বেছি লাভ কৰে। আপুনি এটা কথা হয়তো ভালদৰে জানে যে মুকলি মনেৰে থকা মানুহৰ আত্মাত ঈশ্বৰে বাস কৰে। ইয়াৰ পিছত ভগৱানে তৃতীয়টো সংকেতৰ কথা নাৰদৰ আগত এইদৰে কয়, তেতিয়া কোনো মানুহৰ দুৱাৰমুখত বাৰে বাৰে গৰুৱে খাবলৈ আহি থাকে, বান্দৰে ঘৰৰ বস্তু লৈ যায় বা ঘৰৰ চৌহদত মেকুৰীয়ে পোৱালি জন্ম দিয়ে বা চৰায়ে নিজৰ বাস সাজে, তেতিয়া মানুহে বুজি পাব লাগে যে আহি থকা সময়ত তেওঁ আৰু অধিক শক্তিশালী হ'ব, নিজৰ জীৱনত নতুন নতুন সফলতা লাভ কৰিব। তেতিয়া কোনো মানুহৰ ঘৰত সৰু ল'ৰা ছোৱালীয়ে নমতাকৈ আহি খেলিবলৈ লয় বা ঘৰৰ নিৰ্দিষ্ট মানুহজনে চাই মিচিকিয়াই হাঁহিবলৈ লয়, সেই মানুহজনেও বুজি পাব লাগে যে তেওঁৰ আহি থকা সময়খিনি সুখেৰে ভৰি পৰিব আৰু নতুন সম্পৰ্ক গঢ়ি উঠিব। আপুনি হয়তো বুঢ়ালোকে কোৱা শুনিছে নিশ্চয়, সৰু ল'ৰা ছোৱালী ঈশ্বৰৰ ৰূপ হয় আৰু তেওঁলোক আপোনাৰ বাবে সদায় শুভ হয়। পঞ্চমটো সংকেতৰ কথা নাৰদক এইদৰে কয়, যেতিয়া মানুহৰ খৰচ কমিবলৈ লয় আৰু ধন প্ৰাপ্তিৰ নতুন পথ মুকলি হয়, তেনে সেই মানুহে বুজি পাব লাগে যে তেওঁৰ বেয়া সময় পাৰ হৈছে আৰু তাৰ পিছৰ পৰাই তেওঁৰ ঘৰত লক্ষ্মী দেৱীয়ে নিজে বাস কৰিবলৈ লয়। সেই মানুহজনে সকলো সমস্যাৰ পৰা মুক্ত হয়। ষষ্ঠ সংকেতৰ কথা কৈ ভগৱানে কয়, যেতিয়া কোনো মানুহে ভগৱানৰ ওচৰত পূজা কৰি থকাৰ সময়ত যদি তেওঁ ভগৱানে হাঁহি থকা যেন অনুভৱ কৰে বা বহুদিনৰ মূৰত তেওঁৰ ঘৰলৈ অতিথিৰ আগমন হয়, তেতিয়াও বুজি পোৱা উচিত যে তেওঁৰ ভাল সময় আহি আছে। ইয়াৰ উপৰিও যদি কোনো মহিলাৰ বাওঁ চকু আৰু পুৰুষৰ সোঁ চকু লৰি থাকে, তেতিয়াও বুজি পোৱা উচিত যে তেওঁৰ ভাল সময় আহি আছে। সপ্তমটো সংকেতটো হৈছে, যেতিয়া কোনো মানুহে ৰাতিপুৱাই কোনো কৰ্মৰ বাবে ওলাই যায় আৰু ৰাস্তাত তেওঁ গো মাতাই দেখা দিয়ে বা কোনো সাধু সন্যাসীৰ আশীৰ্বাদ লাভ কৰে, তেতিয়া তেওঁ বুজি পাব লাগে যে তেওঁ যি কামৰ বাবে ওলাই গৈছে সেই কামত তেওঁ নিশ্চয় সফল হ'ব। শেষত ভগৱান শ্ৰীকৃষ্ণই নাৰদক কয়, হে নাৰদ, এই সমূহৰ উপৰিও সন্ধিয়াৰ সময়ত পানী বা গাখীৰেৰে ভৰা পাত্ৰ বা মিঠাই যদি এজন মানুহে আন এজনৰ পৰা লাভ কৰে, তেতিয়া পোৱাজনে বুজি পাব লাগে যে তেওঁৰ ভাগ্য উদয় হ'ব। ভাল সময় অহাৰ পূৰ্বে পোৱা এইকেইটাই হৈছে প্ৰধান সংকেত, যি সংকেতৰ কথা ভগৱান শ্ৰীকৃষ্ণই নাৰদক প্ৰকাশ কৰিছিল।
যি সংকেত বুজি মনুষ্যই ভাল সময়ৰ আগজাননী লাভ কৰিব পাৰে। যদি আপুনি ভগৱানক বিশ্বাস কৰে তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ' পাই থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।